মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে দ্য কানেক্টিং চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকলৈ এক বিশেষ ভিডিঅ' লৈ আহিছোঁ। বহুদিন ধৰি মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই দুখিত। আজি তোমালোকক এটা বিশেষ ভিডিঅ'ৰে তোমালোকক কিছু কথা জনাব বিচাৰিছোঁ। বৰ্তমান বিহুৰ সময় আৰু বিহুৰ লগত জড়িত এবিধ বিশেষ অংগৰ লগত তোমালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। ইতিমধ্যে তোমালোকে বহুতেই স্ক্ৰীণত দেখি গমেই পাইছা যে আজি তোমালোকক মই কোনটো বিষয়ৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ। তোমালোকক ক'ব বিচাৰিছোঁ আজি অসমীয়া সহজীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ ঢেঁকীৰ বিষয়ে। ঢেঁকী কি? বহুতে হয়তো ঢেঁকীৰ বিষয়ে জানে আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এনে আছে ঢেঁকী সম্পৰ্কে ইমান জ্ঞান নাই। আজি মই তোমালোকক ঢেঁকীনো কি সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। ঢেঁকী হৈছে অসমীয়া সহজীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। এই ঢেঁকীত আমাৰ যেতিয়া যন্ত্ৰৰ আৱিষ্কাৰ হোৱা নাছিল তেতিয়া এই ঢেঁকীতেই ধানৰ পৰা চাউল প্ৰস্তুত কৰা হৈছিলে। অসমীয়াৰ বিভিন্ন ধৰণৰ জলপান যেনে সান্দহগুড়ি, পিঠাগুড়ি, চিৰা, কোমল চাউল আৰু পিঠাপনা প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ধৰণৰ চাউলৰ পিঠাগুড়ি এই ঢেঁকীতেই প্ৰস্তুত কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ঢেঁকী সেই সময়ত অৰ্থাৎ যেতিয়া যন্ত্ৰৰ আৱিষ্কাৰ হোৱা নাছিল সেই সময়ত প্ৰত্যেক ঘৰতেই ঢেঁকীৰ ব্যৱহাৰ আছিল আৰু ঢেঁকী প্ৰচলন হৈছিল। কিন্তু বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত ঢেঁকীৰ যদিও ব্যৱহাৰ কমি আছে বা কমি গৈছে, কিন্তু এতিয়াও অসমীয়া চহা জীৱনৰ বা অসমীয়া চহা ৰাইজৰ মাজত ঢেঁকীৰ প্ৰচাৰ চলি আছে, ঢেঁকীৰ ব্যৱহাৰ চলি আছে। আহা আজি তোমালোকক ঢেঁকীৰ কিছু অংশৰ বিষয়ে বা ঢেঁকীত ব্যৱহৃত অংশসমূহৰ বিষয়ে কিছু কথা কওঁ। ছাত্ৰ ছাত্ৰীসকল চোৱা, মই ক্ৰাউচাৰডালে দেখুৱাইছোঁ ঢেঁকীৰ এই একেবাৰে মূৰৰ অংশটো। এই অংশটোত ফিচা বুলি কোৱা হয়। মানে এই ফিচা অংশটো যদি আমি হেঁচা প্ৰয়োগ কৰোঁ তেতিয়াহ'লে এইফালে ঢেঁকীটো ডাং খাই যায়, সন্মুখৰ ফালে ডাং খাই যায়। আৰু এই ঢেঁকীৰ এই কাঠৰ এই যিটো অংশ মই ক্ৰাউচাৰে দেখাই আছোঁ এই অংশটোক কোৱা হয় কটৰা। এই অংশটোক কোৱা হয় কটৰা। আৰু কটৰাডালৰ মাজত দেখিছা এডাল মাৰি সোমাই আছে, এই মাৰিডালক কোৱা হয় আখল সলাই। মই ক্ৰাউচাৰডাল দেখুৱাই আছোঁ, তোমালোকে ক্ৰাউচাৰডাল ভালকৈ মন কৰা, আখল সলাই বুলি কোৱা হয়। মানে এই আখল সলাৰ ওপৰত ভিত্তি কৰি এই ঢেঁকীটো উঠা নমা কৰিব পাৰে। আখল সলাডালৰ ওপৰত ভিত্তি কৰি ঢেঁকীটো উঠা নমা কৰে। তাৰ পাছত তোমালোকে চাব পাৰা ঢেঁকীৰ এইটো যিটো মই ক্ৰাউচাৰ দেখাইছোঁ এই অংশ কোৱা হয় ঢেঁকী থোৰা। ঢেঁকী থোৰা বুলি কোৱা হয়। আৰু ই কি কৰে, তলফালৰ অংশত এনেকুৱা লোহাৰ অংশ আছে, লোহা আছে, এই লোহাটোক কোৱা হয় গোল বুলি। এই লোহাটোক কোৱা হয় গোল বুলি। ইয়াত লিখি থোৱা আছে, তোমালোকে দেখিছা লোহাটোক কি বুলি কোৱা হয়, গোল। আৰু যেতিয়া এই ফিচা অংশত প্ৰেছাৰ দিয়া হয়, হেঁচা মাৰি দিয়া হয়, তেতিয়া এই ঢাকিটো ডাং খাই যায়। আৰু এৰি দিলে এই তলৰ অংশক, এই মই ক্ৰাউচাৰডাল দেখুৱাইছোঁ, এই তলৰ অংশক খুবলি বুলি কোৱা হয়। আৰু এই অংশত থকা ধান চাউল যি নাথাকক এই খুবলি অংশত পৰি পেলাই সেইখিনি ভাগি গুড়া হয় আৰু মিহি হৈ পৰে। এইকণক কোৱা হয় খুবলি। মই ক্ৰাউচাৰডাল দেখুৱাই আছোঁ, এইকণক কোৱা হয় খুবলি। ভালকৈ চাবা, মন কৰিবা, এইকণক কোৱা হয় খুবলি। ইয়াৰ পাছত এই যিডাল মাৰিৰে ঢেঁকীটো যেতিয়া পিঠাগুড়ি খুন্দা হ'ব, পিঠাগুড়ি হওক বা সান্দহগুড়ি হওক বা অন্যান্য ধান যেতিয়া খুন্দা হয়, এই মাৰিডাল দি বেলেগ যদি মানুহ নাথাকে এইবিলাক ঠিক কৰিবৰ কাৰণে বা চপাই দিবৰ কাৰণে, তেতিয়া সেইডালক ওচন বাৰী দেখুৱালোঁ মই, এই ওচন বাৰীডাল দি দাঙি ৰখা হয়। তোমালোকে হয়তো বুজিব পাৰিছা ভালকৈ। আৰু এই খুবলিৰ পৰা বস্তুবিলাক তেতিয়া উলিয়াব পৰা যায়। আৰু ফিচা অংশত আমি হেঁচা দিলে এই ওচন বাৰীডাল আমি লগাব পাৰোঁ। আৰু খুবলিৰ পৰা বিভিন্ন ধৰণৰ যিখিনি বস্তু আমি খুন্দা হয় সেই খুন্দা বস্তুবিলাক উলিয়াব পাৰোঁ। আৰু যেতিয়া মানুহ নাথাকে তেতিয়াহ'লে কি কৰোঁ, আমি এই বাঢ়নি মাৰিডাল যিডাল মই দেখুৱাইছোঁ ক্ৰাউচাৰডালে, এই বাঢ়নি মাৰিডালে বস্তুখিনি যিখিনি দ্ৰব্য আমি দিওঁ খুবলিত সেই দ্ৰব্যখিনি ঠেলি দিওঁ। আৰু ঠেলি পেলাই কি কৰা হয়, ঠেলি দিয়া হয়। আৰু সেই ঠেলিলে কি হ'ব, বস্তুখিনি নিৰ্দিষ্ট জেগাত খুবলিটোত পৰিব আৰু বস্তুখিনি ভালদৰে গুড়া হ'ব। তো সেইকাৰণে সেই বাঢ়নি মাৰিডালৰ ব্যৱহাৰ কৰা হয়। এইখিনি বস্তু খুব গুৰুত্বপূৰ্ণ ঢেঁকীৰ। আৰু এই প্ৰত্যেকটো বস্তু বিভিন্ন ক্ষেত্ৰত
আমাৰ কুইজবিলাকতো সোধে আৰু তোমালোকে জনাও জৰুৰী এইখিনি বস্তু যিহেতু আমাৰ পুৰণি দিনৰ এক আমাৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা এক বস্তু আছিল সেইকাৰণে আমি এই আহিলাসমূহক মনত ৰখাটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় সেইকাৰণে মই তোমালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ঢেঁকীৰ এই অংশসমূহৰ বিষয়ে নাজানে এই ভিডিঅ'টোৰ জৰিয়তে মই ভাবোঁ কিছু হ'লেও উপকৃত হ'ব পাৰিবা সকলোকে বহুত মৰম যাচিলোঁ আৰু শেহতীয়াকৈ বহাগ বিহুৰ ওলগ যাচিলোঁ আৰু ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা থেংক ইউ